গাইজ পুনৰবাৰ স্বাগতম জনাইছোঁ মই ভাগ্যশ্ৰীয়ে অসমীয়া ছোৱালী ভাগ্যলৈ। আজি আপোনালোকৰ মাজলৈ কোনো ধৰণৰ ব্লগ লৈ অহা নাই, মই লৈ আহিছোঁ এটা ৰেচিপি। যিহেতু ৰৈ যোৱা ভাতবোৰ আমাৰ মাইকী মানুহবোৰে খাব লগা হয়, গতিকে সদায় খাই বেয়া লাগে দিয়কচোন, কেতিয়াবা খাবও মন নাযায়। গতিকে মই এটা ৰেচিপি বনাবলৈ গৈ আছোঁ আৰু অতি কম সময়ত আৰু অতি বেছি বস্তু নালাগে আমাক। গতিকে কেনেদৰেনো বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি লৈছোঁ। গতিকে দেৰি নকৰি বলকচোন চাওঁগৈ। দুটা বইল আলু লৈ লৈছোঁ আৰু ইয়াত দিম এতিয়া এবাটি ৰৈ যোৱা ভাত। আপোনালোকে গৰম ভাত বনায়ো দিব পাৰে। মিডিয়াম সাইজৰ এটা পিঁয়াজ লৈছিলোঁ, ইয়াত সৰু সৰুকৈ কাটি এনেদৰে দি দিছোঁ। এতিয়া দিছোঁ ইয়াত জলকীয়া, সৰু সৰুকৈ দুটা জলকীয়া এনেদৰে কাটি দি দিছোঁ। এচামুচ এয়া বেচন দিছোঁ। ইয়াত মই এতিয়া দিছোঁ অলপ চাট মছলা। আপোনালোকে বেলেগ মছলাও ইউজ কৰিব পাৰে, মই যিহেতু মছলা খুব কম খাওঁ গতিকে মই চাট মছলাতে দিছোঁ অকল। আৰু এতিয়া এনেদৰে গোটেই বস্তুখিনি সানি ল'ব। ইয়াত পানী ব্যৱহাৰ কৰিব নালাগে, ৰুটি মৰাৰ গতে আপোনালোকে ইয়াক ধুনীয়াকৈ সানি ল'ব। এতিয়া ইয়াত অলপ জোখমতে নিমখ দি দিছোঁ। গোটেইবোৰ মিক্স কৰাৰ পাছত হাতত এনেদৰে অলপ তেল লগাই ল'ব আৰু আপোনালোকে নিজৰ ইচ্ছামতে যিকোনো শ্বেপত আপোনালোকে এনেদৰে বনাই ল'ব। মই গোল গোল কৰি লৈছোঁ। তেল গৰম হৈ যোৱাত এয়া মই দি দিছোঁ আৰু আপোনালোকে 2 মিনিটৰ পিছে পিছে লুটিয়াই থাকিব। অলপ ৰঙচুৱা হোৱাত মই এয়া কাঢ়ি থৈছোঁ। এয়া চাওকচোন। ৰেচিপিটো চাই ভাল পালে, যদিহে ভাল পালে প্লিজ আপোনালোকে আপোনালোকৰ ঘৰত বনাবলৈ ট্ৰাই কৰিব আৰু কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু যিসকল নতুন ভিউৱাৰ্ছ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু আপোনালোকে ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ, বাই বাই।